তো গাইজ কি খবৰ সকলোৰে তো দাদা আৰু মই আজি ওলালোঁ মানে মললৈ যাম বুলি তো মল আহি পাই গ'লোঁ আৰু এইফালে মানে কি বস্তু কিবা কিবি বঢ়িয়া বস্তু আছে নেকি চাই লওঁ আৰু এইফালে বেগবোৰ পূৰা সজাই থৈছে তো যেতিয়া মই ডুবাই চুবাই যাম তেতিয়া লৈ যাম বুলি ভাবিছোঁ আৰু এইফালে পুতলা চাব আহিলোঁ তো গাইজ মানে ইয়াৰ দাদাৰ কোনোবা মানে সৰু ছোৱালী এজনী বাৰ্থডে খাব যাব তো এটা পুতলা দিম বুলি ভাবিছোঁ তো পুতলা বিচাৰি আছোঁ তো বিচাৰি এইটো পালোঁ আৰু কিবা এইটো ভাল লাগিছে কিবা এটা গাৰুৰ লগতে কিবা কৰি থোৱা আছে আৰু তো গাইজ ইফালে আমি চাল দি ফটো উঠাত ব্যস্ত মই আৰু ইফালে চশমা একযোৰ চাই আছোঁ ৰ'ব তো মলটো পূৰা খালী আৰু ইফালে পূৰা চশমা একযোৰ লৈ ল'লোঁ কেনেকুৱা লাগিলে গাইজ কমেণ্ট কৰিব আৰু ইফালে আমি ওলাই দিলোঁ ৰ'ব যিহেতু মলত কোনো নাছিল আমিয়ে লাষ্ট কাষ্টমাৰ এইফালে চেণ্ডেল চশমা আৰু ইফালে পুতলাটো লৈ লওঁ আৰু এইফালে পে'মেণ্ট কৰি উঠি বাহিৰত আহি গ'লোঁ আৰু বাহিৰত আহি দেখিলোঁ গাড়ী মটৰ একো নাই